নমস্কাৰ, মই হেমন্ত ডেকা, মোৰ ইউটিউব চেনেল হেমন্ত মিক্স আছাম। আমি আজি উপস্থিত হৈছোঁ সেই খটৰা সত্ৰত। আপোনালোকে নিশ্চয় জানেই খটৰা সত্ৰৰ বিষয়ে আপোনালোকে জানেই, তথাপি আজি মই দেখাবৰ কাৰণে খটৰা সত্ৰত উপস্থিত হৈছোঁ আহি খটৰা সত্ৰত। এইটো ভিতৰৰ পৰিৱেশটো চাই লওক। খটৰা সত্ৰত আমি ভিতৰত প্ৰৱেশ কৰিছোঁ, চাই লওক। আমি বৰ্তমান খটৰা সত্ৰত উপস্থিত হৈছোঁ আহি চাই লওক। খটৰা সত্ৰত বৰ্তমান উপস্থিত হৈছোঁ আহি চাই লওক। ইয়াৰে দৃশ্যাংশ দেখুৱাবৰ কাৰণে মই উপস্থিত হৈছোঁ এই খটৰা সত্ৰত, চাই যাওক। এইটো দেখিবলৈ পাইছা, খটৰা সত্ৰৰ ভিতৰৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওক। খটৰা সত্ৰত বৰ্তমান উপস্থিত হৈছোঁ আহি মই হেমন্ত ডেকা, হেমন্ত ইউটিউব চেনেল হেমন্ত মিক্স আছাম উপস্থিত হৈছোঁ আহি চাওক। খটৰা সত্ৰত ভিতৰৰ পৰিৱেশখিনি মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ, চাই যাওক। খটৰা সত্ৰ বৰ্তমান খটৰা সত্ৰত উপস্থিত আছোঁ। দেখিছে আপোনালোকে ভাগৱত পাঠখন, আপোনালোকে দেখিছেই, চাই লওক। ভাগৱত পাঠখন দেখিছে আপোনালোকে। গোটেইখিনি মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। খটৰা সত্ৰৰ দৃশ্যাংশ প্ৰতিটো খটৰা সত্ৰত দেখিবলৈ পাইছে আপোনালোকে। খটৰা সত্ৰত আহি চেলফি উঠাত ব্যস্ত, দেখিছে। খটৰা সত্ৰত আহিছোঁ, আহি চেলফি উঠাত ব্যস্ত, তথাপিও দেখাবলৈ চেষ্টা কৰিছোঁ মই, চাই যাওক। আমাৰ আচলতে দেৰি হ'ল আজি। দেৰি হোৱাৰ কাৰণে তেওঁলোকৰ কমিটিৰ লগত অলপমান কথা পাতিম বুলি ভাবিছিলোঁ বা আহিছিলোঁ, কিন্তু আমি দুৰ্ভাগ্যবশতঃ, কাৰণ আপোনালোকক কমিটিৰ মন্তব্য আমি দিব নোৱাৰিম, কাৰণ এইটো আমাৰ দেৰি হ'ল আহাত। তথাপিও তেওঁলোকৰ লগত কথা পাতিছিলোঁ, গতিকে চাই থাকক। মই তথাপিও তাৰে দৃশ্যাংশৰ কাৰণে উপস্থিত হৈছোঁ আহি, চাই যাওক। খটৰা সত্ৰৰ বাহিৰৰ পৰিৱেশটো চাওক। এইটো বাহিৰ চাইডটো দেখাইছোঁ মই, চাওক। এইটো বাহিৰৰ পৰিস্থিতি, বাহিৰৰ দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে আপোনালোকে। এইটো বাহিৰৰ দৃশ্যাংশ, খটৰা সত্ৰৰ বাহিৰৰ দৃশ্যাংশ। মই এতিয়া খটৰা সত্ৰত কাছ আছে, মাছ আছে, এইখিনি দেখাবৰ কাৰণে মই চেষ্টা কৰিম, চাই থাকক। খটৰা সত্ৰৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। হেমন্ত ডেকা ইউটিউব চেনেল হেমন্ত মিক্স আছাম, আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ মন্তব্যখিনি পাম বুলি আশা ৰাখিলোঁ। লগতে ভিডিঅ'খিনি সম্পূৰ্ণ চাব আপোনালোকে। মই খটৰা সত্ৰৰ পৰা দেখাই আছোঁ আপোনালোকক। এতিয়া মই কাছ মাছ দেখাবৰ কাৰণে যাই আছোঁ, চাই থাকক আপোনালোকে। এইটো কাছটো আপোনালোকে দেখিবলৈ পাইছে, চাওক। গোটেইখিনি চাওক ইয়াতে। হিৰিম্বাৰ পৰা বাহিৰে খটৰা সত্ৰত আহিলোঁ। যিহেতু 5টা বাজি গ'ল, গোটেইখিনি বন্ধ কৰি দিছে, সেইকাৰণে আমি একো নাপালোঁৱে। তথাপিও দেউৰীয়াক খুজি দুটামান প্ৰসাদ খাইছোঁ। এয়া খটৰা সত্ৰৰ প্ৰসাদ বুলি ক'লে এনেও বিখ্যাত, সেইকাৰণে সত্ৰত আহিছিলোঁ যেতিয়া আমাৰ কিছু দেৰি হ'ল। দেৰি হোৱা স্বত্তে তেওঁলোকে বন্ধ কৰিছে। তেওঁলোকৰ বন্ধ কৰা টাইম এটা থাকে চবৰে, আপোনালোকে নিশ্চয় জানেই। তথাপিও মই অলপ সৰুকৈ হ'লেও মই ভিডিঅ' এটা কৰিব চেষ্টা কৰিলোঁ, বা সৰুকৈ ভিডিঅ' এটা কৰিলোঁ। আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ মন্তব্যখিনি পাম বুলি আশা ৰাখিলোঁ, চাই থাকিব। চাওক, খটৰা সত্ৰৰ বাহিৰৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, চাই লওক। খটৰা সত্ৰ বাহিৰৰ দৃশ্যাংশ দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ, চাওক। আমি বৰ্তমান খটৰা সত্ৰৰ পৰা বিদায় ল'লোঁ।
ইয়াকে কৈ সামৰিছোঁ। ধন্যবাদ, জয় অসম।